চেনেল চিম্পল লাইফষ্টাইল। গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱা সোনকালে শুই উঠাৰ আমেজেই সুকীয়া। পৰিৱেশটো দেখিছেনে, ইমান চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে। মানে গোটেই ৰাতি বৰষুণ যিহেতু দিছে, ৰাতিপুৱা উঠি পেলাই পৰিৱেশটো একদম শান্ত হৈ আছে। ৰাতিপুৱা সোনকালে শুই উঠিলে যে ভাল, সেই কথাটো আমি সৰুৰে পৰাই শুনি আহিছোঁ। আৰু সৰুৰে পৰাই দেখি আহিছোঁ, ঘৰৰ বাকী সদস্য লাগিলে উঠক বা নুঠক, আমাৰ মাহঁত কিন্তু সদায় সোনকালে উঠিছিল। আচলতে এতিয়া উপলব্ধি কৰিব পাৰিছোঁ যে টাইম মেনেজমেণ্টৰ কাৰণে মাহঁতে সোনকালে উঠিব লাগিছিল। আৰু সেইকাৰণে হয়তো তেওঁলোকে সকলোবোৰ কাম নিয়াৰিকৈ কৰি যাব পাৰিছিল আৰু ঘৰৰ সকলো সদস্যকে টাইমমতে সকলো বস্তুৰ যতন ল'ব পাৰিছিল। কিন্তু সময়ৰ লগে লগে আমাৰ লাইফষ্টাইলবোৰ এতিয়া বহুতখিনি চেঞ্জ হৈ গ'ল। কিন্তু ৰাতিপুৱা সোনকালে উঠিলে যিটো পজিটিভ আৰু এনাৰ্জেটিক ফিল হয়, সেইটোৱে কিন্তু গোটেই দিনটো আমাক ভালদৰে যোৱাত হেল্প কৰে। দিনটোৰ আৰম্ভণি মই বিচনাখন ঠিক কৰাৰ পৰাই কৰোঁ। কাৰণ বিচনাখনেই যিহেতু ৰুমটোৰ বেছিখিনি এৰিয়া লৈ লয়, গতিকে বিচনাখন ঠিক কৰাৰ লগে লগে বহুতখিনি ফ্ৰেছ ফিল হয়। আৰু খালী পেটত এয়া খাব লৈছোঁ মই হালধিৰ ৰস। সপ্তাহটোৰ গোটেইকেইদিন নোৱাৰিলেও 3 দিনমান হ'লেও খাব লাগে। কাৰণ খালী পেটত খালে কি বেনিফিটছ হয় সেইখিনিতো আমি সকলোৱে জানোৱেই। আৰু ৰাতিপুৱা শুই উঠি এইবোৰ কাম কৰিবলৈ একদম এলাহ লাগে। তাৰ কাৰণে মই কি কৰোঁ, ৰাতি হালধিখিনি মিক্সিত মাৰি পানীত তিয়াই পেলাই থৈ দিওঁ আৰু ৰাতিপুৱা উঠি সেইখিনি চাকি পেলাই খাব পৰা যায়। আপোনালোকে বিচাৰিলে তাত দুটোপাল মৌ দিও খাব পৰা যায়, সেইটো বাৰু অপশ্যনেল হয়। আৰু ফ্ৰেণ্ডছ, মই বনাই আছোঁ এইখন তোৰাণ। এয়া ঊল দি পেলাই বনাইছোঁ। এইখনৰ কাম প্ৰায় 90% হ'লেই আৰু কমপ্লিট হ'লে মই আপোনালোকক ফাইনেল লুকটো দেখাম। কালাৰটো কেনেকুৱা লাগিছে বাৰু, ভাল লাগিবনে জনাবচোন। এইফালে ইভিনিং মই বনাব লৈছোঁ চুজি মানে হালোৱা। চুজিখিনি ভাজি আছোঁ আৰু একেবাৰে কম ৰঙৰ হ'লে মই ভাল পাওঁ। যিহেতু ৰাতিটো অকণমান দীঘল এতিয়া, সেইকাৰণে ইভিনিং টাইমত এনেদৰে কিবা অকণ বনাই খালে ভাল লাগে। আৰু সদায় সদায় মাৰ্কেটৰ সেইবোৰ বিস্কুট হওক, স্নেক্স হওক বা মিক্সাৰেই হওক, সেইবোৰ গোটেইবোৰ বেছিভাগ ময়দা দিয়ে বনোৱা হয়। সেইকাৰণে সেইবোৰ খোৱাতকৈ মই নিজেই ঘৰতে কিবা এটা বনাই খোৱাটো বেছি ভাল পাওঁ, পচন্দ কৰোঁ। আৰু এনেদৰে ঘৰতে কিবা অকণ বনালে ঘৰৰ সদস্যসকলেও খাবলৈ ভাল পায়। এনেদৰে মই ড্ৰাই ফ্ৰুটছ ইয়াত দি দিছোঁ, ব্যৱহাৰ কৰিছোঁ। এনেদৰে দিলে খাবলৈ অকণমান ভাল লাগে, লোভনীয় হয় বা দেখাটোও অকণ ভাল লাগে। আৰু এয়া মই দিছোঁ ঘৰতে ওলোৱা ঘিউ। এনেদৰে হোৱাৰ আগত অলপমান ঘিউ দি খাই চাবচোন, ফ্লেভাৰটো বহুত ধুনীয়া আহে। এনেও আমি নাৰীসকলে যেতিয়া প্ৰিয়জনৰ কাৰণে কিবা এটা ৰান্ধোঁ, অতি মৰমেৰে ৰান্ধোঁ আৰু পাৰফেক্ট হোৱাটো বিচাৰোঁ, নহয়নে? চ' ফ্ৰেণ্ডছ, মই মোৰ এই ভিডিঅ'বোৰত মোৰ ভাল লগা কামবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।